हेलो ভিউয়ার্স, আমাৰ জীৱনত শাৰীৰিক বা মানসিকভাৱে আশা কৰাতকৈ যদি কেতিয়াবা অলপ ইফাল সিফাল হয় তেন্তে আমি কান্দো বা হতাশাত ভুগো। কিন্তু পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিসকলৰ বিষয়ে জানিলে জীৱনত মটিভেট হোৱাত সহায় কৰে। হেল্থ ইজ দ্য বিগেষ্ট ৱেল্থ অফ এভৰিৱানছ লাইফ। কিন্তু শাৰীৰিক সুস্থ নোহোৱাকৈ পৃথিৱীত বিকলাংগ মানুহবোৰে এক্সট্ৰাঅৰ্ডিনাৰী ৱৰ্ক কৰি ইতিহাস ৰচনা কৰিছে। তেনেকুৱা এজন ব্যক্তি যাৰ জন্ম হৈছিল 1997 চনৰ 29 ছেপ্টেম্বৰত কলম্বাছৰ অহিওত, যিজনৰ নাম হ'ল জিয়ন ক্লাৰ্ক। তেখেতৰ সম্পূৰ্ণ কাহিনী শুনিলে ভিউৱাৰ্ছ আমাৰ চকু পানী ওলাব। জিয়ন ক্লাৰ্ক was born with a rare medical condition known as caudal regression syndrome. That's why born without legs. caudal regression syndrome বেমাৰৰ বাবে ভৰি নোহোৱাকৈ জন্মগ্ৰহণ কৰিছিল তেখেতে। But the determined young man, popularly known for the term no excuse, জন্মৰ পিছত তেখেতৰ দুখৰ কাহিনী আৰম্ভ হ'ল। পিতৃ মাতৃয়ে তাৰ লালন পালনত পিছুৱাই আহিছিল আৰু এডপ্টেড চাইল্ড হৈ ইখন ফেমিলিৰ পৰা সিখন ফেমিলিলৈ গৈ ডাঙৰ দীঘল হ'ব লগা হৈছিল। অৱশ্যে শেহতীয়াভাৱে ক্লাৰ্ক ফেমিলি এটাই এডপ্ট কৰিছিল আৰু প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিছিল, যাৰ বাবে 21 বছৰীয়া ক্লাৰ্কে তাৰ পাৰ্চনেল লাইফৰ বিষয়ে কাকো একো ক'ব নিবিচাৰে। চাওক ভিউৱাৰ্ছ, লাইফত কেনেকুৱা ট্ৰেজেডি। ছাত্ৰ জীৱনত শিক্ষক এজনৰ প্ৰেৰণাত ৰেচলিং আৰম্ভ কৰে, যিজন ৰেচলিং কোচ আছিল। আৰম্ভণিতে সি জুনিয়ৰ ইয়াৰৰ বহুতো গেম হাৰিছিল, কিন্তু ডিটাৰমাইণ্ড য়ং মেন ট্ৰেইনড হাৰ্ডাৰ আৰু ছিনিয়ৰ ইয়াৰৰ ছেমি ফাইনেলৰ বাবে কোৱালিফাইড হৈছিল আৰু ভাল ৰেকৰ্ড ক্ৰিয়েট কৰি হাইস্কুলীয়া জীৱন সমাপ্ত কৰিছিল। হুইল চেয়াৰ ৰেচিং কম্পিটিশ্যনতো ষ্টেট লেভেলত কেইবাটাও এৱাৰ্ড অৰ্জন কৰিছে। সি মিউজিক যথেষ্ট ভাল পায়। ইয়াৰ উপৰি বন্ধুসকলৰ লগত ভিডিঅ' গেম খেলিও এনজয় কৰে। তেখেতে ৱৰ্ল্ড ক্লাছ এথলিট হোৱাৰ বাবে যথেষ্ট ট্ৰেইনিং লৈ আছে, যাতে কামিং অলিম্পিক গেমছত পাৰ্টিচিপেট কৰিব পাৰে। তেখেতৰ এখন ডকুমেণ্টাৰী ফিল্ম আছে আৰু যথেষ্ট পপুলাৰিটি গেইন কৰিছে। হি ইনস্পায়াৰ্ছ দ্য ইউথছ, ইটছ অ'কে টু বি ডিফাৰেণ্ট। বৰ্তমানলৈ তেখেতে 48খন মেচ খেলিছে আৰু 33খন মেচত জিকিছে। তেখেতৰ বাণীয়ে আমাক যথেষ্ট প্ৰেৰণা দিয়ে। সি কেইবাটাও ইণ্টাৰভিউত কৈছে, আই ডোণ্ট বিলিভ ইন এক্সকিউজ, আই বিলিভ উই ডু হোৱাট উই ৱান্ট টু ডু, এণ্ড ইনষ্টিড অফ মেকিং এক্সকিউজেছ ফৰ ইট, আই ফ'কাছ অন কাৰেক্টিং দ্য বেড ডিচিজনছ এণ্ড বিল্ডিং আপন দ্য গুড ওৱানছ। হেল্ল' ভিউৱাৰ্ছ, শাৰীৰিকভাৱে ডিজেবল আন এজনী ছোৱালীৰ কাহিনী চমুকৈ আলোচনা কৰিম, যিজনী ছোৱালীৰ নাম হ'ল জেনিফাৰ ব্ৰিকাৰ, যিজনীৰ জন্ম হৈছিল আমেৰিকাত 1987 চনৰ 1 অক্টোবৰ তাৰিখে। এইজনী ছোৱালী এডপ্টেড চাইল্ড হৈ দিন কটাবলগীয়া হৈছিল। 2009 চনত ফাৰ্ষ্ট হেণ্ডিকেপ্ট হাইস্কুল টাম্বলিং চেম্পিয়ন ইন দ্য ষ্টেট লেভেলৰ খিতাপটোও অৰ্জন কৰিছিল। 1998 চনৰ জুনিয়ৰ অলিম্পিক্সত পাৱাৰ টাম্বলিঙত 4th পজিশ্যন দখল কৰি ছেম বৰ্ষতে দ্য US টাম্বলিং এছ'চিয়েশ্যন ইনস্পিৰেশ্যন এৱাৰ্ডটোও লাভ কৰিছিল। ডমিনিক বেয়াৰৰ লগত তাইৰ বিবাহ সম্পন্ন হয়। हेलो व्यूअर्स, करी से करी जुड़ते जाओ तो जंजीर बन जाती है।
मेहनत पे मेहनत करते जाओ तो तकदीर बन जाती है। हेलो व्यूअर्स, जीतेगा वही जो जिंदगी में कुछ करके दिखाएगा। हेलो गाइस, ऑलवेज बी पॉजिटिव, थिंक पॉजिटिव एंड डू पॉजिटिव। लगते कामटोर प्रति सदाय इंटरेस्टेड, कमिटेड और रिपीटेड हो हाई स्टर्क एथिक्सत काम करिले जीवनत सफलता निश्चित हब। हेलो व्यूअर्स, जदि भिडिओ ভাল লাগে तेंते प्लीज लाइक शेयर और सब्सक्राइब करिब, तेतिया आमी नतुन भिडिओ बनवात प्रेरणा पाऊँ। थैंक यू।